নমস্কাৰ সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আচলতে মই ভিডিঅ' বনাবৰ কাৰণে সময় উলিয়াব পৰা নাছিলোঁ। আজি ভাবিলোঁ এটা নতুন ভিডিঅ' আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। আচলতে এই কথাখিনি মই এখন কিতাপত পঢ়িবলৈ পাইছিলোঁ। ভাবিলোঁ এই কথাখিনি আপোনালোকৰ আগত যদি মই শ্বেয়াৰ কৰোঁ, আপোনালোকৰ হয়তো অকণমান হ'লেও লাভ হ'ব। আহকচোন আমি এই কথাখিনিনো কি জানো। আচলতে কথাখিনি হৈছে যে আমি ভীষণ ব্যস্ত এতিয়া, কিন্তু তাৰ মাজতো কোনোবা এটা মুহূৰ্তত অকলশৰীয়া বা নিসংগতা অনুভৱ কৰোঁ। কাৰোবাৰ হয়তো বেছি আৰু কাৰোবাৰ হয়তো কম। যিখিনি বেছিকৈ অকলশৰীয়া বা নিসংগতাবোধ অনুভৱ কৰে, সেইখিনিৰ বাবে আজি এই ভিডিঅ'টো মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আচলতে প্ৰথমতে মই এইটো কথা কৈ লওঁ যে আমি যিমান ব্যস্ত হৈ থাকিলেও কোনোবা এটা মুহূৰ্তত নিসংগতা অনুভৱ কৰোঁৱেই, কিন্তু কাৰোবাৰ এই নিসংগতা বোধখিনি বেছি বাঢ়ি যায় আৰু ইয়াৰ ফলত মনলৈ হতাশা আহে, বিভিন্ন ধৰণৰ চিন্তা আহে। গতিকে আপোনালোকে এই কথাখিনি কৰি চাবচোন, হয়তো অকণমান হ'লেও আপোনালোকৰ মনটো ভাল হ'ব। 1 নম্বৰতে আপোনালোকে ৰাতিপুৱা সোনকালে উঠি খোজকাঢ়িব অথবা কোনোবা এটা সময় উলিয়াই ব্যায়াম কৰিব। ই আমাৰ স্বাস্থ্যৰ কাৰণেও ভাল আৰু মনৰ কাৰণেও ভাল। 2 নম্বৰতে এটা সময় ধৰি ল'ব যে এইটো সময়ত মই সদায় শুম আৰু এইটো সময়ত মই সদায় খাম। মানে খোৱা আৰু শোৱা এই দুটা প্ৰতিদিনাই একে সময়তে কৰিব। অৰ্থাৎ এটা নিৰ্দিষ্ট সময়ত শোৱা আৰু খোৱাটো কৰিলে আমাৰ স্বাস্থ্যসন্মত হ'ব, আৰু স্বাস্থ্য ভাল থাকিলে মন ভাল থাকিব, আৰু মন ভাল থাকিলে স্বাস্থ্য ভাল থাকিব। 3 নম্বৰতে হৈছে যে আপোনালোকে টোপনি ক্ষতি নকৰিব, অৰ্থাৎ পৰ্যাপ্ত পৰিমাণৰ যিটো আমাৰ টোপনি, সেই টোপনিটো আপোনালোকে আনিবলৈ চেষ্টা কৰিব আৰু কিছুমান অলাগতিয়াল চিন্তা মনলৈ নানিব, যিবিলাকে আমাক অশান্তি কৰে। আৰু এটা কথা, আপোনালোকে যদি আপোনালোকৰ বয়স কম হৈ আছে, বা আচলতে বয়স লৈ কথা নহয়, মানুহৰ শিক্ষাটো যিকোনো বয়সতে ল'ব পৰা যায়, সেই গতিকে নতুন কিবা পাঠ্যক্ৰম কলা আহৰণৰ হওক বা যিকোনো আপোনালোকে অনলাইনত হ'লেও ব্যৱস্থা আজিকালি ধুনীয়াকৈ আছে। গতিকে সেইবিলাকত ব্যস্ত হৈ থাকিবলৈ চেষ্টা কৰিবচোন। আপোনালোকৰ মনটো চাব, বহুত পৰিৱৰ্তন হ'ব। আৰু নিজকে ব্যস্ত ৰাখিলে আপোনাৰ মনলৈও সদায় এটা পজিটিভ থিংকিং আহিব, যিটোৱে আমাক অকলশৰীয়া বোধটো আঁতৰ কৰিব। আৰু এটা কথা সেইটো হৈছে যে পোহনীয়া জীৱ জন্তু আপোনালোকে ঘৰত পুহি চাব পাৰে, কাৰণ পোহনীয়া জীৱ জন্তুবোৰে কথা ক'ব নোৱাৰিলেও সিহঁতে মানুহৰ মৰম বুজি পায়। গতিকে তেনেকুৱা পোহনীয়া জন্তু ৰাখি আমি সিহঁতৰ যত্ন লৈ আমি সময়খিনি আনন্দময় বা সুন্দৰ কৰি তুলিব পাৰোঁ। গতিকে এনেকুৱা ধৰণৰ কিছুমান কথা আপোনালোকে কৰি চাব পাৰে। মই এই কথাখিনি এখন কিতাপত পঢ়িছিলোঁ, ভাবিলোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ, যাতে আপোনালোকৰ অকণমান হ'লেও কিবা এটা লাভ হয়। মোৰ এই ভিডিঅ'টো যদি ভাল লাগিছে, লাইক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।